उसका हाय फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल ISK Assam Hazarika আজি আমি আহি পালো কলকাতা এতিয়া হোটেলতে আসু মানে আজি এটা আমাৰ ডাঙৰ কথা হ'ল আৰু ডাঙৰ কথা হ'ল মানে আমাৰ লগত যিজন আহিছিলে সৈকিয়াদা আজি ফোনটো হেৰাই থাকিলে ফোনটো হেৰাই যোৱাৰ কাৰণে ট্ৰেইনত ৰাতি কোনোবা চুৰ কৰি লৈ গ'ল আৰু আপোনালোকো যদি কেতিয়াবা আহে বহুত সাৱধানে আহিব সৈকিয়াদাৰ 50,000 টকীয়া ফোনটো আজি লৈ গুচি গ'ল চোৰে সেইকাৰণে আজি বহুত বিপদত পৰিছো এতিয়া আমি যাম গৈ পেলাই এটা ফোন কিনিব লাগে সেইকাৰণে ফোন কিনিবলৈ আমি ওলাই যাম গৈ কলকাতাও ঘূৰিম আহক ব্লগটো ষ্টাৰ্ট কৰোঁ আমি গৈ আছো এতিয়া মাৰ্কেট ন কুমুদা মাৰ্কেট যাম এতিয়া কাৰণ আমাৰ ফোনটো যে ঘুমাই হেৰাই গ'ল এতিয়া প্ৰথমতে আমি ফোন এটা কিনি ল'ম ফোনটো কিনি পেলাই আমি তাৰপৰা কলকাতাত ঘূৰিবলৈ যাম হয় ন ফোন এটা প্ৰথম কিনি ল'ম কিনি পেলাই এতিয়া যাম আমি দেই যাম বলক আপোনালোকো আমাৰ লগতে বলক ভিডিঅ'টো চাই গৈ থাকিব কলকাতাখন অকণমান দেখুৱাম ইয়াৰ বজাৰ সমাৰবিলাক দেখুৱাম বলক ঠিক আছে বলক আপোনালোকো বলক আমিও যাওঁ গাইজ এতিয়া আমি গৈ আছোঁ কলকাতা নিউ মাৰ্কেট কাৰণ আমি ফোন কিনিবলৈ যাম বুলি কৈছিলোঁ এতিয়া সৈকিয়াদা মই অমলদা আৰু এই পোৱালি আমি গৈ আছোঁ এতিয়া ফোন কিনিবলৈ কলকাতা নিউ মাৰ্কেটত গৈ আছোঁ এতিয়া আমি ফোন এটা প্ৰথমতে লৈ লওঁ তাৰপিছত এইবিলাক দেখা যাব গৈ আছোঁ বলক ফাইনেলি আমি আহি পালোঁ নিউ মাৰ্কেট আহি পাইছোঁ এতিয়া আমি যাম মোবাইল কিনিবলৈ ন বা বহুত যাম দেই ইয়াত আহোঁতে বহুত আমাৰ আমনি লাগি গ'লগৈ ইমান যাম হ'লে কেনেকৈ হ'ব বাৰু ভিৰৰ মাজে গৈ আছোঁ দেই নিউ মাৰ্কেটত বা বহুত যাম এনেকৈ যাম হ'লে আমাৰ বহুত প্ৰব্লেম হয় সোমাবলৈ জেগাই নাই বা ইমান যাম পুৰা দুইটা চাইডে কাপোৰ পুৰা জাম হৈ যায় ইভিনিং আৰু এতিয়া আমি গৈ আছোঁ নিউ মাৰ্কেটৰ ভিতৰত পুৰা দোকান চব চাৰিওপিনে দোকান তাৰ মাজে আমি গৈ আছোঁ এতিয়া নিউ মাৰ্কেটৰ ভিতৰত এইখিনি জোতা দোকান চব পুৰা আৰু এই চাইডে আপোনালোকে চব বেগৰ দোকান বা পুৰা জোতা দোকান বেগৰ দোকান তাৰ মাজে আমি গৈ আছোঁ এতিয়া হয় নাই পালি মজা মাৰ্কেটৰ ভিৰৰ মাজত আমি পুৰা এই চাৰিওপিনৰ পৰা পুৰা ভিৰ কোনপিনে যাম কি কৰিম আমি একো ধৰিব পৰা নাই আহক আমি ইয়াতে যাওঁ ন ট্ৰেইনত আহি আছোঁ এতিয়া চাৰিওপিনৰ পৰা সোমাই ধৰিবই পৰা নাই ইয়াতে আছে ট্ৰেইনৰ শ্ব'ৰুম এইটো ট্ৰেইনৰ শ্ব'ৰুমত আহিছোঁ কলকাতা ট্ৰেইনৰ শ্ব'ৰুমৰ ভিতৰত হা सैमसंग मोबाइल सो ये मिलेगा ये मोबाइल का ये नहीं होगा ना सैमसंग मतलब सर्विस सेंटर कहाँ पे है सैमसंग का पीछे साइड में ना थैंक यू पीछे ओके थैंक यू আহি আছোঁ কোনা সাইড पे अब ट्रेनत সোমালো बोले ट्रेनत নাই অমলদা আগে মজা লাগিছে দেই
সব মানুহ বহি আছে ইয়াত আহি আছোঁ আহি পেলাই আমি ইয়াত ধোচা খাম পুৰা ইয়াত ফুড এইটো চাইডে সব বাৰ্গাৰ পিজ্জা एवरीथिंग मिलेगा यहाँ पे सैमसंगर जी शोरूम आसे विचारी गोटे मार्केटखन विचारि फुरिছোঁ কিন্তু পোৱা নাই এতিয়া আহি আছোঁ এটা জেগাত মানুহখিনি দেখুৱাই দিয়ে এফালে যাওক আমি আহি আছোঁ এতিয়া কোনপিনে আৰু এইখিনিতে পাইছোঁ এতিয়া বোলে আহক এইটো চাইডলৈ যাওক আপোনালোকে পাব গৈ আছোঁ সেইটো কাৰণে আমি ইমান ভিৰ চাওকচোন আপোনালোকে কোনো আঙুলি সোমাবলৈ জেগা নাই ইয়াত আগলৈ সোমাবলৈ জেগা নাই হৰণ গাড়ী বাটাৰ দিকে ইমান ভিৰৰ মাজত গৈ আছোঁ বাবু পুৰা যাম দেই এইটো চক মাৰ্কেটত আহিলোঁ ইয়াতো নাই বোলে আকৌ বেলেগ জেগাত পঠাই দিছে আমাক চক মাৰ্কেট খ্ৰীষ্টমাছৰ কাৰণে এইবিলাক পুৰা সুন্দৰভাৱে একদম পুৰা লগাই থোৱা আছে খ্ৰীষ্টমাছ প্লেন सैमसंग का ये फ़ोन ले रहा हूँ गैलेक्सी Z Fold 3 5G अब उसको अनबॉक्सिंग करेंगे अभी मस्त है ओरिजिनल उसका प्राइस है ओरिजिनल प्राइस कितना था इसका एक मिनट उसका ओरिजिनल प्राइस है इसका ओरिजिनल प्राइस है 1,71,000 उसका ओरिजिनल प्राइस है अभी उसको अनबॉक्सिंग करेंगे आप लोगों को दिखाएंगे क्या क्या चीज़ है इसमें बाकी रखा हुआ हूँ ये है उसका ये फ़ोन उसको कवर खोल दिया है ये और उसमें जो ये हो गया उसका ओरिजिनल फ़ोन ओरिजिनल प्राइस है 1,70,000 उसका साथ साथ क्या उसका साथ आया है क्या आया है ये पिन हो गया उसका ये डाटा केबल है उसका साथ में ये पिन है और कुछ नहीं है उसका साथ बस यही है उनका साथ कैसा लग रहा है मस्त फोन है नाइस फोन उसको कवर है खुलना पड़ेगा अभी ब्लूटूथ ऑन रखना है ऑफ रखना है उसका ऐसे कर देने से ये हो गया फोन क्लोज हो गया सो अब ये खोल दिया तो ऐसे हो गया नाइस ऑन करिए फोन फोन ऑन करता हूँ अभी ऑन करके दिखाइए एकदम समझ में आएगा फुल ऑन करना ये ऑन हो गया अभी कर दिया उसको अच्छा चलो मोबाइल से भी निकाल लेता हूँ निकाल लिया थोड़ा सा टाइम लग रहा है ठीक है फुल कीजिए उसको फुल अच्छा मस्त है ये वेरी नाइस दोनों में रेड है वेलकम अभी फोन ले लिया हम लोग লৈ পেলাই এতিয়া ইমান আহি আছোঁ এতিয়া গলিত এতিয়া যাম হোটেলত আৰু এইটো ব্লগ মই ইমানতে সামৰণি মাৰিলোঁ আকৌ নেক্সট ব্লগত আকৌ লগ পাম ধন্যবাদ পোৱালি কিবা এটা কৈ দে কি কবা আকৌ লগ পাম কৈ দে আকৌ লগ পাম সেইটোৱে আৰু অঁ ভিডিঅ' চাই থাকিব লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব অঁ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আকৌ আমি ক'ৰবাত গৈ আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ' বনাই থাকিব পাৰিম ন থেংক ইউ